Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আৰু আজি ব্লগটো মই এতিয়া সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছো। এতিয়া প্ৰায় 8টা মানে বাজিলে আৰু আজি ব্লগটো মই আমাৰ মাহঁতৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছো। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু আপোনালোকে ভাবিছে চাগে মাকৰ ঘৰত আজি হাজি কাচিনো কিনো কৰিছে। আজি মানে আমাৰ গাঁৱৰ মানে কমাৰ গাঁৱৰ বৰপথাৰ কমাৰ গাঁৱত ৰঙালী বিহু সন্মিলন পাতিছে। তালৈ বুলি ওলাইছো আৰু বিহু যাম বুলি ভবা নাছিলোঁ। দুদিনীয়া পাতিছে, কালি হৈ গ'ল আৰু আজি লাষ্ট ডে। তাকে এতিয়া কাইলৈ বেটাহঁতৰ স্কুলো খোলা, আজি দেওবাৰ কাইলৈ সোমবাৰ আৰু স্কুল খোলা লগতে এক্সামো আছে। তাকে এতিয়া বেটাই যাবলৈ উৎপাত কৰিছে, সেইটো কাৰণে ওলাইছোঁ আৰু মই ওলাইছোঁ মাহঁতৰ লগতে যাওঁ। মা ভণ্টি খুৰীহঁত যাব আৰু একেলগতে আমি যাম। তাকে ভাবিলোঁ ব্লগটো সৰুকৈ ষ্টাৰ্ট কৰি দিওঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ব্লগটো চাই ভাল পায় তেন্তে কি কৰিব লাগিব জানি আৰু যদি ব্লগটো চাই ভাল পায় তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰলৈ মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰেডি কৰি লৈছোঁ আৰু বিহু বুলিলে ৰঙা মানে ৰঙাটো পিন্ধিলে ভাল পাওঁ আৰু মই সেইটো কাৰণে ৰঙা ব্লাউজৰ লগত পিন্ধিছোঁ এখন ক'লা বোৱা চাদৰ। এইখন দুবাৰেই লৈছোঁ, আজি ধৰি দুবাৰ হৈছে আৰু ফুল লুকটো আপোনালোকক দেখাই দিম বাৰু আৰু আপোনালোককো লৈ যাওঁ আমাৰ বৰপথাৰ কমাৰগাঁৱৰ ৰঙালী বিহু সন্মিলনখনো কেনেকৈ পাতিছে তাকে অকণমানকৈ আৰু যিখিনি পাৰোঁ দেখাই থাকিম। তেন্তে ব'লক। পোৱালি এতিয়া আমি বিহু চাব যাওঁ হয় নাই? ভাল লাগিব চাই। আপুনি একেলগে চাব ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, তেতিয়াহে ভিডিঅ' চাব পাব। বেটি এইজনী বেটি বিহু চাব যায় হয় নাই? হয় নাই এইজনী হয় তেওঁ বেটা চা বেটা চা মাস্ক চাস্ক পিন্ধি ব'লা। হেল্ল' এভৰিৱান, কালি ব্লগটো কণ্টিনিউ নকৰিলোঁ আৰু আজি হৈছে নেক্সট ডে আৰু নেক্সট ডে আজি প্ৰায় 3টা মানে বাজিলে। বেটাক স্কুলৰ পৰা আহিলোঁ আৰু এতিয়া হঠাতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। কিহৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই গৈ থাকিলে গম পাবই। আজি আমাৰ ঘৰলৈ আহিছে আলহী আৰু কালি যে ব্লগটোত মানে ইয়াৰ আগৰ ব্লগটোত যে আপোনালোকক দেখাইছিলোঁ মোৰ পেহী ছোৱালী আহি আছেহি। তাই আজি আমাৰ ঘৰলৈ ফুৰিবৰ কাৰণে আহিছে আৰু তাকে ভাবিলোঁ সৰুকৈ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু এতিয়া মই চাহ বনাবলৈ যাওঁ আৰু তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু তাই অকণমানি টিকলিজনীকো দেখাই থাকিম, তেন্তে চাই থাকিব। এয়া মই চাহ ৰেডি কৰি আছোঁ আলহীৰ কাৰণে। আপোনালোকক সকলোখিনি দেখাই থকা নাই আৰু যিখিনি পাৰোঁ লৰালৰিকৈ দেখাই দিছোঁ। এতিয়া মই চাহটো দি লওঁ, এফালে আলহীকো দেখুওৱা হোৱা নাই, দেখাই আছোঁ পোৱালীজনী আৰু বেটা একেলগতে খেলি আছে। বেটি কি খাইছা নো? কি খাইছা কৈ দিয়া আকৌ। বিবি খাইছা? নাচনী চাইছা বিবি খাইছে অ' আমাৰ ল'ৰাজনীয়ে। ইফালে আমাৰ এওঁ চিকেন আনিলে, এইফালে আছে আমুথুলি ভাৰ আৰু এক্সট্ৰাকৈ মাংস আৰু এয়া পোৱালীকেইটাৰ কাৰণে চিপছ আৰু চকলেট এওঁ লৈ আহিলে। ভাত খাই যাব কৈছোঁ কিন্তু ভাত নাখাওঁ বুলি কৈছে, ঘৰত খাই আহিছোঁ বুলি কৈছে। যিহেতু এতিয়া 2টা বাজি গ'লেই 3টা মানেই বাজিলে, সেইটো কাৰণে পুৰিকে বনাই দিম আৰু লৰালৰিকৈ। এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু আনফালে মই ডাঙৰ চাইজৰ বিলাহী এটা কাটি ল'লোঁ আৰু আলু দিছোঁ 2টা আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ। আনফালে মই পুৰি বনাবৰ কাৰণে আটাখিনিও উলিয়াই লৈছোঁ আৰু চাই থাকক ভিডিঅ'টো।
এইফালে আমাৰ পোৱালিকেইটাক চাওকচোন, ককায়েকে ঢোল বজাইছে আৰু ভনীয়েকে ঢোলটো বজালে নানাচে। যেতিয়া ঢোলটো নবজায় তেতিয়া পূৰা নাচিছে, কিন্তু মোবাইলত গান বজাই লৈছে, সেইটো কাৰণে মই মিউট কৰি দিছোঁ। আৰু মই যদি ভিডিঅ' কৰি থাকোঁ তেতিয়া তাই নানাচে মানে। এতিয়া মই মনে মনে ভিডিঅ' কৰি আছোঁ, তাই পূৰা নাচিছে চাওকচোন, পূৰা ঘূৰি ঘূৰি নাচিছে দেখিছোঁ। আমাৰ বেটি টেবুলৰ ওপৰত বহি লৈছে। তাৰ বেটিচোন খোৱা খোৱা, ম'ম' দিম নহয়, ম'ম' দিম খোৱা। মাকক দিছে, মাকক দিছে। আমাৰ ঘৰলৈ আজি বেটি আহিছিলে, এতিয়া যাবলৈ হ'ল হয় নাই? হাই কৈ দিয়াচোন, হাই। আমাৰ ঘৰলৈ আহিবা দেই, কৈ দিয়া। আজি মই আপা ঘৰলৈ আহিছিলোঁ। আৰু আকৌ আজি মই আপা ঘৰলৈ আহিছিলোঁ, কৈ দিয়াচোন। আহিছিলোঁ, এতিয়া যাওঁগৈ দেই, কৈ দিয়া। বাই বাই। চুমু এটা দি দিয়া। বাই বাই। এইটো পোৱালি, এইজনী আমাৰ বেটীজনী এতিয়া ঘৰলৈ যায়গৈ হয়নে বেটি? ফুল লৈ ল'লে, এইটো ফুলটো দেখাই দিয়া আকৌ। এইটো ফুলটো বা বা ৰ'বা আকৌ, ইমান ধুনীয়া লাগিছে বা দেই। বাই বাই, বাই বাই বেটি, বাই বাই। মাক লগত বেটা আহা, এইফালে আহা। চুমিতা খাই দিম। আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। যদি ব্লগটো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি প্ৰথমবাৰলৈ মোৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।